হাই গাইজ, আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো পথাৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ, দেখিব পাইছে। আজিৰ ভিডিঅ'টো বনোৱা উদ্দেশ্যটো হৈছে আমাৰ গাঁৱৰ পৰিৱেশটো দেখাম। আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা সেইটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। আৰু বিশেষকৈ মই ঘৰতে সোমাই আছিলোঁ, এইকেইদিন ওলাই আহিব পৰা নাই কাৰণ বৰষুণ দি আছিলে বহুত, সেইকাৰণে মই ঘৰৰ পৰা ওলাই আহিব পৰা নাই। আৰু এতিয়া বৰষুণ যাক অলপ এৰিছে, সেইকাৰণে ওলাই আহিব পাৰিছোঁ। ডাৱৰটো চাই লওক আপোনালোকে, দেখিব পাইছে কিমান ক'লা হৈ আছে। এতিয়াও বৰষুণ এটোপাল দুটোপাল পেলাব লৈছে। আৰু ভিডিঅ'টো অলপ টাইম ইয়াত কৰোঁ, তাৰপৰা ডাইৰেক্ট ঘৰত যাওঁ। মানে বিশেষকৈ মই গাঁৱৰ পৰিৱেশটো দেখাব আহিছোঁ। আৰু পথাৰৰ পৰিৱেশটো আপোনালোকক দেখাই লওঁ ফাৰ্ষ্টত, তাৰপাছত গাঁৱৰ ৰাস্তাৰ পৰিৱেশটো দেখাম। আৰু আমাৰ ৰাস্তা কেনেকুৱা, কি কথা, কি বতৰা, সেইবোৰ আপোনালোকক সকলোকে দেখাম। আজি সকলোবোৰ দেখাম। আৰু আজি ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। চ' হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া দেখিব পাইছে পথাৰত আছোঁ। পথাৰৰ ভিউটো একবাৰ চাওক, কি মজা ভিউ চাওক। চবফালে সেউজীয়া 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 আৰু পানী পানী পানী, কাৰণ বৰষুণ দিছে, পানী হ'বই। বাৰিষাৰ দিন, এতিয়া মানুহে পথাৰ মাটি ৰুব আহিব, সেইবোৰ দিন আহি পাইছেহি। সেইকাৰণে আৰু মই অকলে আজি পথাৰৰ মাজত, মোক কেমেৰাটো ধৰি দিবলৈও কোনো মানুহ নাই, সেইকাৰণে অকলে আহিলোঁ। আৰু এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পথাৰৰ পৰা সৰু সৰু ভিডিঅ' কেইটামান গান লগাই দিওঁ, সেইকেইটা চাওক আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটোৰ বিষয়ে সকলোকে কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত, চাইছে যদি ডেছক্ৰিপশ্যনত লিংক আছে চাব। আগৰ ভিডিঅ'টো মানে কি হ'ল, আপোনাৰ মোৰ ইনষ্টাগ্ৰাম এটা আইডি আছে মিষ্টাৰ সুনন্দ 0.7, যিটো লিংক ডেছক্ৰিপশ্যনত থাকিব। সকলোৱে চাব, তাত গৈ কমেণ্ট কৰিব, ফ'ল' কৰিব। আৰু এতিয়ালৈকে এই ভিডিঅ'টো যোনে চাই আছে ন, যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে মৰম দিলে আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আপোনালোকে পথাৰৰ সৰু সৰু ভিডিঅ'কেইটা চাই কেনেকৈ পাইছে নাজানো, কমেণ্ট কৰিব যদি ভাল লাগিছে। আৰু এতিয়া যাওঁ ইয়াৰ পৰা, বহুত টাইম হৈ গ'ল। আৰু এতিয়া ডাইৰেক্ট ৰাস্তাত যাওঁ, ৰাস্তাৰ পৰিৱেশটো দেখাওঁ আৰু কি কৰোঁ কি নকৰোঁ আজিৰ দিনটো সেইটো দেখাম। আৰু এতিয়া ডাইৰেক্ট ৰাস্তাত যাওঁ, ৰাস্তাত গৈ ভিডিঅ'টো অন কৰি আছোঁ। আৰু ৰাস্তাৰ ভিউটো আপোনালোকক তো গাইজ দেখিব পাৰিছে। এতিয়া পথাৰৰ পৰা ওলাই আহিলোঁ, কাৰণ ৰাস্তাত পালোঁহি। আৰু পথাৰৰ পৰা ওলাই আহি বস্তু এটা দেখাওঁ আপোনালোকে, সকলোকে চাওক মোৰ সন্মুখত কি আছে। এইটো চেক কৰে, ইয়ে দেখো গাইজ, এটা মন্দিৰ। আমাৰ গাঁৱৰ এইটো হৈছে মন্দিৰ। আৰু দেখিব পাইছে খেলাই পৰি আছে, অলপমান লেতেৰা হৈ আছে। আৰু বিশেষ ইয়াত একো নকওঁ, আৰু গাঁৱৰ পৰিৱেশবোৰ দেখাওঁ। এতিয়া অকল এতিয়া দেখিব পাইছে মই মন্দিৰটোৰ তলত আহি পাৰোঁ, আৰু পাছফালে মোৰ ৰাস্তা। আৰু এতিয়া মই যাম মন্দিৰৰ ওপৰত, আৰু মন্দিৰটোৰ ওপৰত কি আছে কি নাই আপোনালোকক দেখাম। আৰু এবাৰ চেক কৰি লওক, এইটো আমাৰ মন্দিৰটোৰ ফ্ৰণ্টকণ। আৰু ব'লক মন্দিৰটোৰ ওপৰলৈ উঠি যাওঁ। মন্দিৰটোৰ ওপৰলৈ উঠি যাবলৈ আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো চাই থাকক, এনেকৈ মন্দিৰৰ ওপৰলৈ উঠি যাব লাগে খটখটি দি। আৰু উঠি আহিলোঁ, আৰু উঠি আহি কি দেখিছোঁ চাওক, এইটো চাওক, এইটো হৈছে আপোনাৰ নন্দী। আৰু ভিডিঅ' শ্বৰ্ট ক্লিপ কেইটামান দেখাওঁ। মানে গাইজ কথাটো কি হ'ল, এতিয়া যিহেতু মন্দিৰটো লক মাৰি থৈছে, কাৰণ এতিয়া কোনো মানুহ অহা নাই। গধূলি সময়ত মানুহ হয়, আৰু সোমবাৰে মানুহ হয়। আৰু মই আপোনালোকক আমাৰ মন্দিৰটো কেনেকুৱা সেইটোকে দেখাই আছোঁ, আৰু গাঁৱৰ পৰিৱেশটো দেখাই আছোঁ। আৰু এটা বস্তু চাওক, মই দেখাই আছোঁ আপোনালোকক, এই বস্তুটো আপোনালোকে চাওক আৰু এনজয় লওক। এইটো চাওক গাইজ, এই চেক কৰে।
অট'ৰ পৰা নামি আহিলোঁ মন্দিৰটো আপোনালোকক দেখালৈ আৰু এবাৰ দেখাই দিওঁ তলৰ পৰা দৃশ্যটো এনেকুৱা হয় তলৰ পৰা আৰু এতিয়া মই আছোঁ বাটচৰাটোৰ তলত এইটো আৰু এতিয়া যাম ডাইৰেক্ট এইটো চাইডে ঘৰত যাম আৰু আগত নামঘৰটো আছে ঘৰটোৰ ওচৰত পাই গ'লেহি আৰু নামঘৰটো চাই লওক একবাৰ এইটো হৈছে আমাৰ নামঘৰ বনাই আছে মিস্ত্ৰীয়ে কাম কৰি আছে বাৰু পঞ্চায়তটো আজি ভিডিঅ'টো ইমানতে সামৰণি বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনে পালে মই নাজানো মই যিমানখিনি পাৰিলোঁ আমাৰ গাঁৱৰ পৰিৱেশটো দেখালোঁ আৰু পৰিৱেশ মানে কি আৰু ৰাস্তা ঘাট ইমানকৈ দেখুওৱা নাই আপোনালোকক মন্দিৰটো দেখালোঁ নামঘৰটো দেখালোঁ পথাৰখন দেখালোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি বুলি ভাবিছোঁ যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব অলপ শ্বেয়াৰ কৰিব আৰু লাষ্টত এটা কথা কওঁ মোৰ ইনষ্টাগ্ৰামত মিষ্টাৰ সুনন্দ নামটো আছে সকলোৱে ফ'ল' কৰিবগৈ লাইক কৰিব আৰু আজিলৈ টাটা বাই বাই